ৰাতিপুৱা 9টা বজাত উঠা ছোৱালীজনী আজিকালি 5টাতে উঠা হৈ গ'ল। এইটোৱে হ'ল আমাৰ ছোৱালী মানুহৰ জীৱন। কাৰণ এতিয়া আৰু ছোৱালী হৈ থকা নাই, এগৰাকী মাতৃ হৈছোঁ, কাৰোবাৰ ঘৰৰ বোৱাৰী হৈছোঁ। সেইমতে নিজৰ কামখিনি নিজে কৰিবই লাগিব। হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে খবৰ ভাল। আলহামদুলিল্লাহ, মোৰো খবৰ ভাল। আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ৰাতিপুৱা উঠি যিখিনি কাম থাকে সেইখিনি কৰি আহি গ'লোঁ কিটচেন ডিপাৰ্টমেণ্টলৈ। এতিয়া চাহ খাই ৰাতিপুৱাৰ খানাখিনি বনাই আছোঁ। সোনকালে বনাম, কাৰণ ৰুমত অলপ কাম আছে। ভাবিছোঁ মাৰ ঘৰত যাম কেইদিনমান থাকাকৈ, সেইকাৰণে ভাবিলোঁ অলপ ৰুমটো ভালকৈ চাফা কৰি থৈ যাওঁ। এনেও হ'লে মই সপ্তাহ 10 দিনৰ ভিতৰত ভালকৈ ডিপ ক্লিন কৰোঁ। যিহেতু এইবাৰ কেইদিনমান থাকা কৰি যাম, সেইকাৰণে ভাবিলোঁ অলপমান ওপৰে এনেও চাফা কৰি যাওঁ। কাৰণ আহি চাম চেম একেই অৱস্থা, সেইখিনি কাম আৰু কৰিবই লাগিব। সেইকাৰণে ওপৰে অলপমান কৰি থৈ যাম আৰু। এইবাৰ মই বিচনাটো ঠিক কৰি ল'ম, বেডশ্বীটটো চেঞ্জ কৰি ল'ম। আৰু এইটো মই আঁঠুৱা থোৱাৰ কাৰণে বনাইছোঁ। এইটো মই ঘৰতে চিলাইছোঁ নিজে। আৰু যদি আপুনি কুশ্বন কভাৰ থাকে আপোনাৰ পুৰণি, তেনেহ'লে আপুনি কুশ্বন কভাৰৰ ভিতৰতো এনেকৈ থৈ দিব পাৰিব আঁঠুৱাটো। এনেকৈ থ'লে মানে দেখাতো ভাল লাগে আৰু কোনো গমো নাপায় ইয়াৰ ভিতৰত আঁঠুৱা থকা বুলি। এইবাৰ মই মোৰ ফাৰ্নিচাৰখিনি অলপ ওপৰে এনেও চাফা কৰিম। আমি ছোৱালী মানুহ, বোৱাৰী মানুহৰ এইটোৱে কাম আৰু। ক'ৰবাত গ'লেও গোটেইখিনি কাম কৰি থৈ যাব লাগে, আৰু আহিলেও আৰু সেইখিনি ছেম প্ৰচেছ, সেইখিনিয়ে কৰিব লাগে। আমাৰ আৰু এইটো ডেইলি ৰুটিন। ৰাতিপুৱা উঠা, ৰন্ধা বঢ়া, খোৱা, ৰুম ঠিক কৰা, সেইখিনিয়ে আৰু কাম ৰিপিট হৈয়ে থাকে ডেইলি। আপুনি যিমানেই ডাঙৰ চাকৰি নকৰক কিয়, নিজৰ কামখিনি নিজে কৰিব লাগিব। সেইখিনি আৰু কোনেও কৰি নিদিয়ে, আৰু ভালো নালাগে বেলেগে কৰি থাকিলে। নিজৰ কাম মই নিজে কৰোঁ। আৰু এটা কথা ক'বলৈ গ'লে মোৰ ভাল লাগে, ৰুম ঠিক কৰি থোৱা, গোটেই বস্তু অৰ্গেনাইজ কৰি থোৱা, দেখাতো ভাল লাগে, কৰিও ভাল লাগে। ৰন্ধা বঢ়া, মই কিন্তু ৰান্ধি বাঢ়ি ভাল পাওঁ। আৰু সেইখিনি কাম, ঘৰ ঠিক কৰা, বস্তুখিনি অৰ্গেনাইজ কৰি ৰখা, মোৰ বহুত ভাল লাগে। মাজে এটা দুটা ক্ৰাফটিঙো কৰি থাকোঁ, ইটো সিটো বনাই থাকোঁ, শ্বেয়াৰ কৰোঁ আপোনালোকৰ লগত। চাব পাৰে আপোনালোকে ভিডিঅ'। মোৰ বিচনাটো হৈ গ'ল, এবাৰ এইখিনি অলপ চাফা কৰি ল'ম। এইটো বাবুৰ কাৰণে লৈছোঁ ৱাৰ্ড্ৰব। সৰু বাচ্ছাৰ কাপোৰ মানে খেলি মেলি হৈ থাকে, সেইকাৰণে এইটো লৈছোঁ। যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই কিবা এটা ভাল লাগে, তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু মোৰ ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি এই কামখিনি অলৰেডি কৰি থাকে, তেনেহ'লে আপোনাক বহুত ধন্যবাদ।
যদি আপোনালোকে মোৰ ডেইলি ভ্লগ বা ক্ৰাফটিং কিবা ভিডিঅ' অৰ্গেনাইজেশ্যন ভিডিঅ' চাব খোজে তেন্তে প্লিজ কমেণ্ট কৰি মোক জনাব। মই সেই হিচাপত আপোনালোকৰ মাজত ভিডিঅ' লৈ আহিম। নতুন নতুন ভিডিঅ' বনাই আছোঁ বা ভইচ দি আছোঁ। আগতে যদিও এটা দুটা ভিডিঅ' বনাইছিলোঁ, ভইচ অভাৰ দিয়া নাছিলোঁ। সেইবাবে নতুনকৈ ভইচ অভাৰ দি আছোঁ। প্ৰথম ভুল ত্ৰুটি হ'ব পাৰে, আপোনালোকে অলপ ক্ষমা কৰি দিব যদি কিবা ভুল হয়। এইবাৰ মই মোৰ ডাইনিং ৰুমটো অলপ চাফা কৰিম। ডাইনিং টেবুল, চেয়াৰ, ডাইনিং ৰুম চাফা কৰা হৈ গ'ল। এতিয়া মই ড্ৰয়িং ৰুম চাফা কৰি ল'ম। এইবাৰ আহি গ'লোঁ মোৰ ইম্পৰ্টেণ্ট এটা কামলৈ। এইটো মোৰ নকৰিলেই নহয়। মই য'তে যাওঁ, যোৱাৰ আগত মই ৰুমত ৰখা গছবিলাকত ভালকৈ ধুই অলপ গা ধুৱাই লওঁ গছবিলাকক। তাৰপাছত মই সেইখিনি অলপ ভালকৈ মুচি, যদি কিবা পাত মৰি গৈছে কাটি, সেইখিনি পানীখিনি চেঞ্জ কৰি ভালকৈ চাফা কৰি থৈ যাওঁ। য'তে যাওঁ মই যোৱাৰ আগত মই সেইখিনি কাম কৰিমেই। যিমান কেইদিনাই নাথাকোঁ কিয়, সেইখিনি মোৰ কৰিবই লাগিব। নহ'লে আহি চাম গছবোৰ পাতবিলাক মৰি গৈছে, পানী শুকাই গৈছে। সেইকাৰণে মই যোৱাৰ আগত যিমান ৰাতি হ'লেও বা যি হ'লেও মই সেইখিনি কাম আগতে কৰি থৈ যাওঁ। এই চাওক, মোৰ গছবিলাকক গোটেইখিনি গা ধুৱাই দিলোঁ। এতিয়া অলপমান কাটি দি আছোঁ, পাতবিলাক অলপ মৰি গৈছে। এবাৰ পানী চেঞ্জ কৰি দিছোঁ। এইটো বটলত ভৰাই য'ত আছিল তাত থৈ দিম এতিয়া। এইখিনি মই ঘৰত থাকিলেও এনে 10-15 দিনৰ মূৰে মূৰে মই কৰিয়ে থাকোঁ, পানী চেঞ্জ কৰি দিওঁ। এইবাৰ মই ৰাতি পেকিংটো কৰি ল'ম, কাৰণ ৰাতিপুৱাই যাম। মোৰ পেকিং হৈ গ'ল, এতিয়া যাব ওলাইছোঁ। আজিলৈ আহিছোঁ, বাই, থেংকছ ফৰ ৱাচিং।